তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল থাম্বনেল টাইটেল চাই গমেই পাই আছে আজি কি হবা যায় আছে আজি মানে ৰবিবাৰ বুলি আমাৰ গাঁৱৰ খানা হ'ব পুখুৰী পাৰত লগৰ চলিকেইটা আহি আছে তো বলক আমি পুখুৰী পাৰক লাগি যাওঁ দক তো খানা খাবা লাগিলে আমি গাহৰি ইনবা লাগিল গাহৰি ইনবা যা আছো আমাৰ জান আৰু মই মানে সখী আৰু মই গাহৰি ইনবা যা আছো গাহৰি আনি ডাইৰেক্ট আপোনালোকক পুখুৰী পাৰত লগ পাই আছো তো ভিডিঅ'টো লাষ্টক লাগি একদম চাই থাকক গাহৰিৰ এটা আজি ভাল ৰেচিপি হবা যায় আছে তো বলক গাহৰি ইনবা যা আছো গাহৰি চাহৰি লৈ আমি একদম পুখুৰী পাৰক লাগি আহি পালো ইভাগে দেখছি ৰেডি হৈ আছে পুৰা এইটো আমাৰ পুখুৰী মাছ জেৰি দিছিলো 1.5 লাখ টকাৰ মাছ জেৰি দিছিলো এইটো পুখুৰীত তো আমাৰ বগা চগা গোটা আহি পাইছি সখী একদম ব্যস্ত চৌকাত চাৰ আহি পাইছি পুৰা একদম গোটা গিটাই লাগি আছে মানে আজি সানডে স্পেচিয়েল গাহৰি ৰেচিপিটোৰ নাম হ'ব না কি সখী তো সখী ৰান্ধিব মই দেখাম অলপ পিছত দেখাম মানে এতিয়া জুই ধৰি আছে সখী পুৰা বঢ়িয়াকৈ ইয়াতে তো চাই থাকক ভিডিঅ'টো শেষক লাগি একদম মজা এটা পাব কি তো আমাৰ আহি পালাক আমাৰ অনল ভাই ষ্টান মাষ্টাৰ গাড়ী চাড়ী যদি দাঙি দিব লাগে আপোনালোকৰ গাড়ীকেইখন ইয়াক মাতিব পাৰে গাড়ী দাঙি আকাশেদি গুচি যাব ইও হৈছে আমাৰ লগত খানা খাবা তো আৰু বহুত মানুহ আহি আছে সুশাংক আহি আছে নলবাৰীত গেছি গোটাইকেইটাক দেখাম আপোনালোকক তাক চাওকচোন জানক চলা তলা হলকে লৈছি তাৰমানে একদম আমাৰ মেইন জানিটো কি বুলি কয় এইটো ৰান্ধা মানুহ চেফ না কি বুলি কয় নহয় এটা সেয়া চেফটো এনে কি সেইটো আমাৰ সখীয়ে মুঠতে তো আমাৰ সখী বহাই দিলাক গাহৰি পানী নেদাকে বনাব নাকি সখী এইটো পানী নেদাকে আমি গাহৰি বনাম এইটো ডাইৰেক্ট গাহৰি বহাই দিছো তো গাহৰি পুৰা মানে বহি আছে একদম চৌকাত গাহৰি বহি আছে আমাৰ এনে লাৰি আছে অভিজিত আছে সখী মেইন মানুহ মানে সখীৰ ক'ত চাল গেল সখী চাওক গাহৰি খুন্দে দিলাক নাকি গাহৰি খুন্দে সখীৰ আঙলি ফাটে ফেললাক আমাৰ গাহৰিটো উহে ললো মানে উহে লৈ এখনি পানীটো আপোনালোকে ফেলে দিব বঢ়িয়াকে তাৰপিছত আৰু বাকীখিনি জানে দেখি আছে মই মানে জানে কৰি আছে মই দেখি আছো আপোনালোকক এইটো গৰম হোৱাৰ লগে লগে আপোনালোকে মিঠাতেল ঢালি দিব অলপমান কি এইটো আমন ধাৰা এইটো আমাৰ চেফেহে জানে আমন ধাৰা না কি ধাৰা তো তেলটো অলপ গৰম হ'ব দিব এই গৰম যেতিয়াক লাগি গৰম নহয় মাংসটো নাজালিব আৰু তেল কিছু কম পৰিমাণত দিব লাগিব ন চেফ কিছু কম পৰিমাণত তেলটো দিব লাগিব তাৰপিছতহে বাকীখিনি চেফে জানে কি কি ঢালে তো চাই থাকক দেখি থাকিম মই গম পাইছি না চশমা মাৰাই গাহৰি নাখে এতিয়াও গাহৰি খাবা জানা নাই এটা বস্তুৱে ভালকে জানে লগাও দক তো তেল গৰম হোৱাৰ লগে লগে আমাৰ চেফে পিঁয়াজ ঢালি দিলাক বঢ়িয়াকে পিঁয়াজ কষ্ট কৰিছে আজি কিছু তো পিঁয়াজটো কিমান সময় লাৰি থাকিব লাগিব চেফ 5-10 মিনিট আমাৰ চেফে পিঁয়াজটো লাৰি থাকিব দিছে তাৰপিছত আৰু বাকীখিনি কি হয় এতিয়াহে জানে মই নাজানো কিন্তু চাই থাকক দেখি আছো তাৰে পিছত 2-3টা শুকনা জ্বালা দিব শুকনা জ্বালা আগতে দিব লাগছিল তো আমাৰ মেইন সখী চেফ ক'ৰবাত গুচি গেল এতিয়া নেক্সট এৱাইচি চেফ সেকেন্ড চেফ সখীৰ হেল্পাৰ ইয়াৰে পিছত কি দিব লাগিব ইয়াৰে পিছত আকৌ পিঁয়াজ দিব লাগিব নেকি
আমাৰ অভিজিত ভাইটি পিঁয়াজ ঢালি দিছে আৰু ইয়াৰে পিছত কি দিলা সখী এইটো জিৰা গুড়া অলপ পেলাই দিব ইয়াৰে পিছত ইয়াৰে পিছত কি দি লাগে নিমখ সোৱাদ অনুযায়ী মানে যাক যিমান লাগে সেইটো দিলি হ'ল কোনোবাই চখাও খাব পাৰে এইটো কাঁচা জলকীয়া দিলাক নেকি এইটো গৰম মছলা মানে গোটাই মছলা আনছি একেলগে ভাজি ল'ব নেকি কেছটো এইটো তো খাবা ভাল হ'ব চাওকচোন ৰংটো আহি গৈছে একদম আমাৰ এইটো ছেকেণ্ড চেফ অবিনাশ চশমাল্লা ছেকেণ্ড চেফ তো আমাৰ মেইন চেফ আহি গেল সখী এতিয়া কি ঢালিব এইটো আদা নহৰু পেষ্ট ঢালি আছে সখী ইয়াতে আৰু আমাৰ ছেকেণ্ড চেফ অবিনাশ চশমাল্লা আমাৰ কিন্তু চেফে গাহৰি নাখায় কিন্তু গাহৰি খুব টেষ্টি বনায় তো এইখিনি ভাজি আছে আমাৰ অবিনাশে মজাকে আমাৰ মেইন গাহৰি সখী আনছি মেইন মাল এখনিয়ে আৰু দি দিয়া দুটা চেফ লগ লাগি আজি গাহৰি ৰান্ধছি এখানতো টেষ্টি হবা যায় আছে একদম পুৰা ঘটনা এটা হ'ল ইয়াতে মানে পইচা এটা মানুহ বহুত আছে এতিয়া কি কৰো মই তাকে ভাবি আছো মানে হা বগা পইচা এটা মানুহ বহুত আছে ইয়াতে খাবা আকে বস্তুটো পইচা এটা মানুহবিলাক মই এটাকে উলিয়াই আছো 8টা মানুহে পইচা দিছো বাকী কেইটা গাহৰিৰ পইচা নাই তাহাঁতক খাবাও নাযাওঁ চাই থাকক এটাকে খেদিম পইচা নেতাকে খাবা আহিছিল ইয়াক খেদলো গম পাইছি নে তাৰ হাই পইচা নেতাকে খাবা আহিছি চালা 100 টকা দি তো খ অন্তত 100 টকা দে তথাপিও ই নাখে মানে যা ইয়াক খেদলো গাইছ ইয়াক খেদলো বহুত কষ্ট কৰি একদম বনাই আছে আকলাই বনাই আছে পুৰা আমাৰ মেইন চেফ জানে আৰু জান কিমান দেৰি হ'ব আৰু 15-20 মিনিট তো জানাৰ কাৰণে এটা লাইক কৰি দিয়ক ভিডিঅ'টোত গাহৰি কালাৰ না ইমান বম কালাৰ হৈছে একদম খাবা একদম আপুনি দেখিলি লেল পৰি থাকিব মই ক'লো লেল পৰি থাকিব আপোনালোকৰো হা কি চাওক না কালাৰ চাওক কালাৰ গাহৰিৰ কালাৰ চাওক গাহৰিৰ কালাৰ কেনে এটা বম কালাৰ হৈছে ৰেড চিলি ঢালি আছে নেকি ৰেড চিলি আৰু কালাৰ আহিব বাপৰে বেছি দিলি আৰু তলেদি ওলা হ'ব ন চেছে তো আমাৰ এইবাৰ অভিজিত আছে মানে হঞ্জাত যি নিমখ দিয়া বুলি কয় ই হঞ্জাত নিমখ দেবে আহিছি ইয়াতে গাহৰি লাৰিবে আহিছি মানে আগ পিছ খাবা আহিছি মেইন কথা বাবা তোৰো ৰান্ধা অভ্যাস আছে দে ৰান্ধিব লাগে সোনকালে বিয়া চিয়া পাতি দিলি তো ৰান্ধিয়ে খুৱাব লাগিব তিৰিক গাহৰি হ'বই আমাৰ আৰু মই ঘৰত আহি আছো মানে পুখুৰী পাৰতে আমাৰ ঘৰটো না তো গাটো ধুই লওঁ মেইন পুখুৰীত তাৰপিছত ভাত তাত খাম আৰু গাহৰিৰ লাষ্ট ফিনিচিং যোনটো সেইটো আপোনালোকক দেখাম মই গাহৰি কেনে এটা হৈছে টেষ্ট তো আগে গা ধুই লওঁ মই তাৰপিছত আৰু ভিডিঅ'টো আৰম্ভ কৰি আছোঁ গা চা ধুই পুৰা আহি গ'লোঁ একদম এতিয়া আৰু পুখুৰী পাৰত যাই আছোঁ হাতত পানীৰ তেতলে লৈ মানে পানী নহয় যাতে ভাতৰ লগত খাবা তো যাই আছোঁ ৰ'ব খানাত তাকে গ'লে একদম চাই থাকক লাষ্ট ভাত তাত খাই ভিডিঅ'টো আৰু শেষ কৰিম বেছি দীঘলা নকৰোঁ তো বলক একদম খানাত জাগাক লাগি আঞ্জা চাঞ্জা হৈ মানে একদম ৰেডি মই আগ লাগি চাওক আঞ্জা মই বাতি এটা আনিছিলোঁ ক'ত এৰি থৈলোঁ কেন আহিছা তই তো আমাৰ গাহৰি চাহৰি হৈ গ'ল এতিয়া ভাত বহাইছোঁ ভাত ৰান্ধাটোহে চবতকৈ ডাঙৰ কাম আৰু টান কাম তো এই ভাত ৰান্ধা চবতকৈ ডাঙৰ টান কামটো আমাৰ অভিজিতে কৰিব ই চাউল তাউল বাচি আছে না ধুই আছে গাঁঠি খুলি আছে চাউলৰ তো এই টান কামটো একে কৰিব দিছোঁ ভাত বনোৱাটো চবতকৈ ডাঙৰ টান কাম পৰিল চাউল পৰিল নহয় আধা শেষে য ঈশ্বৰ শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু এইকাৰণে এনা আহিছি তো গাইজ মই কৈছিলো না ভাত ৰান্ধাটো চবতকৈ ডাঙৰ টান কাম টান কাম এইগিলা নাপে নাই কৰিব আচলতে দেই চাউল তাউল পচিল দেখাই পাইছি এতিয়া আৰু নতুনকৈ চাউল আনি বহাইছোঁ
এবাৰ এই অভিজিতৰ পৰা আমাৰ সখীকে ট্ৰান্সফাৰ কৰি দিছোঁ মেইন ৰান্ধনীটো সখীয়ে ন তো ভাতটো হৈ আছে ভাত হ'লে আমি খানা খাব পাৰিম আৰু এই পেচ কাটি আছে ভাতৰ লগত খাব চাৰে তো চাই থাকক বাকী আৰু দেখি আছোঁ যিমানখিনি যি পাৰোঁ ভাত তাত হৈ গ'ল জান আঞ্জা কেনে আছিনো মজা সখী পুৰা ৰান্ধছি আজি কি ৰান্ধছি ভগৱান জানে কিন্তু সখী তো আমি বেছি দেৰি নকৰোঁ আৰু অলপ পিছত খামে এই খাবার কাৰণে তই আছে দেখিছ না পেট টেট উইলে একদম কেনে লাগা আছে তাক গাহৰি চাওক পুৰা ফুল ৰেডি এতিয়া আস্তেকে আমি খাই দিওঁ গাহৰি বেছি নালাগে তো বাকী এহঁতে আলোচনা কৰি আছে কি আলোচনা কৰিছে নিজেহে জানে মানে তো দেখি আছোঁ আৰু বেছি দীঘলা নকৰোঁ ভিডিঅ'টো গাইজ আমাৰ একদম ৰেডি হৈ গ'ল দেখাই পাইছি পুৰা ডিছ চিছ দি ৰেডি আমি এই এটা চলিক ৰখি আছোঁ সুশাংক আহি পোৱা নাই তাক ৰখি আছোঁ কিন্তু আমি একদম সাজি লৈছোঁ সি আহিলেহে যাতে খাব পাৰে তো আপোনালোকে চাই থাকক ভাত খাই উঠোঁ আমি তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক তোমাৰ জানে দি আছে গোটাইকেইটাকে এলা চব বহি আছে কিন্তু পইচা দিছিল 8টাই মানুহ হলো 10টা এই দুটাই পইচা দিয়া নাই মোক অলপ দিলেই হ'ল ভাত এটা ইও পইচা দিয়া নাই এই পইচা নেদা এগিলা মই তাকে গণি আছোঁ তো ভাত খোৱাখিনি নেটখাওঁ দিয়ক আপোনালোকক ভাত খাই উঠি লগ পাই আছোঁ গাহৰি কেনে হৈছে আমাৰ এইটো ফাৰ্ষ্ট গ্ৰেভি দি এটা মাৰিম বাইট ল'ম মজা মজা তো বেছি নেটখাওঁ লোভ লাগব পাৰে আপোনালোকৰো না কি কয় তো ভাত খাই উঠি লগ পাই আছোঁ তো গাইজ ভাত তাত আমাৰ খোৱা হৈ গ'ল একদম জ্বালাও হৈছে অলপ কিন্তু গাহৰিটো আল্টিমেট বনাইছে সখী মানে কি ক'ম একদম তাৰমানে টেষ্টৰ ওপৰত যিটো আছে সেইটো হৈছে আল্টিমেট বনাইছে একদম তো ভিডিঅ'টো বেছি দীঘলা নকৰোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দি যাতে 1K হয় তাৰ কাৰণে আপোনালোকৰ ছাপোৰ্ট লাগে অলপ তো আজিলৈ ভিডিঅ'টো ইমানে বাই বাই জয় অসম।